মই অনুৰোধ কৰিছো ভাই কিমান নিজক তলত নামাব যদি ন বিজেপি হ'ব পাৰে ন কংগ্ৰেছী ওয়াৰ্ডটো আহিব পাৰে নে নাই যদি বিজেপি জয়েন কৰিলে ন বিজেপি অমুক খৰব হৈ গল তমুক গৰম হৈ গল কালিৰ পৰা ন কংগ্ৰেছী ওয়াৰ্ডটো আপোনালোকে কিয় দিয়া নাই মোক এতিয়া আপোনালোকে এইটো উত্তৰটো দিয়কচোন আপোনালোকে সাইড কিয় লয় সাইড ল'ব লাগে নেকি সাংবাদিকে কওকচোন দেশত ডাঙৰ ডাঙৰ লিডাৰ বিলাক জয়েন কৰিলে আৰু এজনে কি কৈছে যে প্ৰতি 10 সেপ্টেম্বৰত জয়েন কৰিব 10 সেপ্টেম্বৰটো জাতীয় দিৱস নেকি 9 তাৰিখে কিয় জয়েন নকৰে 9 তাৰিখেটো জয়েন কৰিব পাৰে 8 তাৰিখে প্ৰতি মাহৰ 9টোটো জয়েন কৰিব পাৰে প্ৰতি মাহৰ 11টোটো জয়েন কৰিব পাৰে 10ত কিয় জয়েন কৰে এটো সিএমএ মাৰ দুধদানি খায়ে জন্ম লোৱা নাই না মাৰ অৰিজিনাল গাখীৰ খাই জন্ম লৈছে মইতো বাৰে বাৰে কৈছো নৱেম্বৰত জনজাতিকৰণৰ সমস্যা কংগ্ৰেছে সৃষ্টি কৰা সমস্যা এটো বিজেপিয়ে সৃষ্টি কৰা সমস্যা নহয় যি আন্দোলন হৈছে বিজেপিৰ বিৰুদ্ধে আন্দোলন হোৱা নাই মিছা কথা অসত্য কথা বাহিৰত ক'ব নালাগে জনজাতিকৰণৰ দাবিত আন্দোলন হৈছে বিজেপিৰ বিপক্ষে কতো আন্দোলন হোৱা নাই বিজেপিৰ মানুহে এই আন্দোলনত যোগদান কৰি আছে জুনে আন্দোলন কৰি আছে তাতো আমাৰ বিজেপিৰ মেম্বাৰ বিলাকো আছে তেওঁলোকে জনজাতিকৰণৰ দাবিত আন্দোলন কৰি আছে বিজেপিৰ বিৰুদ্ধে আন্দোলন কৰা নাই আৰে মই হিৰো কিয় বনাব লাগে সিএমৰ লৰাটো এনেই হিৰো আমিতো সৰু মানুহ ভাই সিএমৰ লৰা আপোনালোকে ইমান মৰম কৰে মোৰ যদি ঘৰত তিনটা মোৰ যদি ঘৈনী পাকিস্তানী হলতেন বাংলাদেশী হলতেন ব্ৰিটিছ হলতেন আপোনালোকে এৰিলেহেঁতেন নেকি মোৰ যদি লৰা ছোৱালী দুটা ইংলেণ্ডৰ সিটিজেনশিপ ললেহেঁতেন আপোনালোকে এৰিলেহেঁতেন নেকি কিন্তু তেওঁকটো আপোনালোকে হিৰো বনাই প্ৰশ্ন কৰি থাকে গতিকে আপোনালোকৰ কাৰণে তেওঁ হিৰো হয় উৎফুল্লিত হৈছে নাই হোৱা এটো তেওঁৰ কথা কিন্তু মুখ্যমন্ত্ৰী উৎফুল্লিত নহয় মুখ্যমন্ত্ৰী গাম্ভীৰ্যতাৰে কাম কৰে তেওঁ ভূপেন বৰাক মাতি আনি ৰুমত কি কথা পাতিলে একেদিন কাৰ লগত কি কথা পাতি আছে এইবিলাক মইহে জানো গতিকে কাৰ কি কথা কংগ্ৰেছত গাড়ীত বহি থাকোতে প্ৰত্যেকটো মই আজি 3 দিনৰ পৰা তেওঁ কি পাতি আছে মই কৈ দিব লাগে যদি কৈ দিও কংগ্ৰেছ জিৰো এতিয়াও আছে পিছতো জিৰো কংগ্ৰেছক আপোনালোকে একলৈকে আনিব নোৱাৰে যিমান কষ্ট কৰ বাবা ন বিজেপি ন কংগ্ৰেছ সমান সমান কৰি দিয়ক